ব্রেকআপ হইছে ইটস নরমাল হার্ট ব্রেক হইছে ইটস নরমাল ব্রেকআপ বা হার্ট ব্রেক হওয়াটো এটা রিলেশনশিপত স্বাভাৱিক কথা কিন্তু ব্রেকআপ বা হার্ট ব্রেক হোৱাৰ পিছত যদি নিজকে আপুনি ক্লোজ কৰি দিয়ে আৰু এইটো ডিসাইড কৰে যে আৰু কেতিয়াও প্ৰেমত নপৰো সেইটো ভুল কথা সদায় মনত ৰাখিব যে যদি এটা ৰিলেশনশিপত বা এটা সম্পৰ্কত যদি আপুনি সাকসেস হ'ব নোৱাৰিলে বা সাকসেসফুল হ'ব নোৱাৰিলে এইটো নবুজাই যে নেক্সট টাইমও আপুনি সাকসেসফুল নহব গতিকে কেতিয়াও নিজকে ক্লোজ কৰি নিদিব সদায় নিজকে ওপেন কৰি ৰাখিব মই সদায় কওঁ get ready to fall in love because it's a beautiful thing আৰু যিবোৰ সম্পৰ্কত বা যেটো সম্পৰ্ক আপোনাৰ সাকসেসফুল নহল হেটো পৰা শিকিব লগিয়া বহুত কথা আছে কি ভুল হল বা কি ভুল কৰিলে কি দিলে বা কি নিদিলে কি কৰিব লাগিছিল বা কি কৰিব নেলাগিছিল এইবোৰ কথা আপুনি শিকিব পাৰিব এটা কথা মনত ৰাখিব কাৰোবাক কম ভাল পোৱাৰ কাৰণে যে ব্ৰেকআপ হ'ব হেতু নহয় কাৰোবাক আপুনি বেছি ভাল পালেও ব্রেকআপ হ'ব পাৰে যেতিয়া এটা ৰিলেশনশিপত স্পেস নোহোৱা হৈ যায় যেতিয়া এটা ৰিলেশনশিপত সাফোকেশন হৈ যায় বা এনেকুৱা হৈ যায় যে উখা লবলৈ পৰা নাই কাৰণ আপোনাৰ প্ৰিয়জন এনি টাইম আপোনাৰ লগতেই থাকে এনি টাইম আপোনাৰ হৈ ডিসিশন লৈ থাকে তেওঁৰ মতে হেতু ভাল পোৱা কিন্তু আপোনাৰ মতে হেতু ভাল পোৱা নহয় হেতু আপোনাৰ মতে এটা ৰুমত এটা ঘটন যেটো কয় সাফোকেশন এটা হৈ গৈছে এই তেতিয়াও সম্পৰ্ক এটা ব্ৰেক হয় সো সব বস্তুৰ এটা লিমিটেশন থাকে কি কৰিব লাগে কি নালাগে কিমান কৰিব লাগে নালাগে বেছি কৈ দিছে নে কম কৈ দিছে এইবোৰ আপুনি আপোনাৰ পাষ্ট ৰিলেশনশিপৰ পৰা শিকিব পাৰিব আৰু সেই পাষ্ট ৰিলেশনশিপত যিবোৰ ভুল কৰিলে বা যিবোৰ বেছি কৈ কৰিলে বা যেটো কৰিব নালাগিছিল হেতু কৰিলে হেতু আপোনাৰ নেক্সট ৰিলেশনশিপত সহায় কৰিব গতিকে নিজকে ক্লোজ কৰি নলব যে আজি পৰা আৰু মই কেতিয়াও প্ৰেমত নপৰো হৈ গল enough is enough no this is just the beginning this is a learning phase এবাৰ মেট্ৰিকত ফেইল কৰিলো বা পৰীক্ষাত ফেইল কৰা মানে নেক্সট টাইম আপুনি আকৌ পৰীক্ষা নিদিব নেকি পঢ়াশুনা বাদ দি দিয়ে নেকি নিদিয়ে ন তেনেকৈ এবাৰ সাইকেল কিলৰ পৰা যদি পৰি গল হিকুতে বা বাইক চলাওতে পৰি গল আপুনি কি বাইক আৰু সাইকেল চলোৱা বা গাড়ী চলোৱা বাদ দি দিব নেকি নিদিয়ে ন হিকে লাহে লাহে কনফিডেন্সটো আনে তাৰ পিছত আপুনি এক্সপাৰ্ট হয় ঠিক তেনেদৰে ৰিলেশনশিপটো লাহে লাহে আপুনি আগবাঢ়িব ঘপককৈ এটা ৰিলেশনশিপত সোমাই যাব নালাগে লাহে লাহে আপুনি প্ৰথম সম্পৰ্কটোত সব দিলে লয়্যালটি দিলে ট্ৰাষ্ট দিলে বিলিভ দিলে মৰম দিলে সব দিলে আপোনাৰ 100% দিলে কিন্তু ইন ৰিটাৰ্ন আপুনি একো নেপালে সো এতিয়া আন এজনক হেখিনি চান্স দিয়ক তেওঁক 100% দিবলৈ দিয়ক তেওঁক সাপোৰ্ট কৰিবলৈ দিয়ক তেওঁক মৰম দিবলৈ দিয়ক ফেথ দিবলৈ দিয়ক আৰু তাৰ পিছত যেতিয়া আপুনি শিওৰ হ'ব যে ওকে সাগে এতিয়া মই আকৌ প্ৰেমত পৰিব পাৰিম এই মানুহজন বা এই মানুহজনিয়ে মোক হয়তো সাপোৰ্ট কৰিব তেতিয়া আপুনি আগবাঢ়ক ইমিডিয়েটলি আপুনি কোনোবাই প্ৰপ'জ কৰিছে কাৰণে যে আপুনি ইয়েস কবই লাগিব তেনেকুৱা কথা নহয় হয়নে সো টেক টাইম বাট যদি আপোনাৰ হাৰ্ট ব্ৰেক হৈছে বা ব্ৰেকআপ হৈছে নিজকে ক্লোজ কৰি নলব প্লিজ don't close yourself because you have the right to fall in love again you have the right to be in love again you have the right to be loved again so don't close yourself careful ho sai city agbarho judge koro মানুহজনক চাওক বা মানুহজনিক চাওক বুজক সময় দিয়ক সময় লওক and then fall in love again